অসমৰ ৬টা জনগোষ্ঠীয়ে জনজাতিকৰণক লৈ দীৰ্ঘদিনীয়া আন্দোলন কৰি আছে আৰু আমি কৈছোঁ যে আমাৰ সম্পূৰ্ণ ক্ৰাইটেৰিয়া আছে জনজাতিকৰণ পাবৰ কাৰণে আৰু ভাৰত চৰকাৰৰ প্ৰতিটো এজেন্সিয়ে ৰিকমেণ্ডেশ্যন কৰি দিছে যে অসমৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব পৰা ক্ৰাইটেৰিয়া আছে। আজি CC2য়ে কৈছে যে অসমৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণ কৰাত তেখেতলোকে বিৰুদ্ধাচৰণ কৰিছে, তেখেতলোকে মন্ত্ৰী গোটৰ প্ৰতিবেদন প্ৰত্যাখ্যান কৰিছে, কাৰণো তেখেতলোকে দৰ্শাইছে। কিন্তু আমাৰ স্পষ্ট মত, তেওঁলোকে লোকুৰ কমিটিৰ কথা কৈছে 1965-ৰ, যিখন লোকুৰ কমিটিৰ আধাৰত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ৰাইজে জনজাতিৰ মৰ্যাদা পাইছে, তাত যিকেইটা ক্ৰাইটেৰিয়া দিছে সেই ক্ৰাইটেৰিয়াকেইটা অসমৰ ৬টা জনগোষ্ঠীৰ গাত আছে বুলি আমি পূৰ্ণ পৰ্যায়ত বিশ্বাস কৰোঁ। কিন্তু তাৰ লগে লগে এটা প্ৰশ্ন যে যিসকল এক্সিষ্টিং যিসকল ট্ৰাইবেল ইয়াত আছে তেখেতলোকৰ সেই 5টা ক্ৰাইটেৰিয়া আছেনে? প্ৰিমেটিভছ টিপছ তেখেতলোকৰ আজিকালি আছেনে? তেখেতলোকে একেটা জেগাত আইচলেশ্যন হৈ আছেনে? মধ্যপ্ৰদেশ হাইকোৰ্টে যিটো জাজমেণ্ট দিছে যে ধৰ্মৰ পৰিৱৰ্তন কৰিলে আদিবাসীসকলে যদি হিন্দু হয়, খ্ৰীষ্টান হয়, বৌদ্ধিষ্ট হয়, তেখেতলোকক কেতিয়াও জনজাতি মৰ্যাদা দিব পৰা নাযায়। আজি তেওঁলোকে ক'ব পাৰিবনে CC2য়ে যে তেখেতলোকৰ ধৰ্ম পৰিৱৰ্তন নাই হোৱা, তেখেতলোক হিন্দু ধৰ্মত নাই, তেখেতলোক খ্ৰীষ্টান ধৰ্মত নাই, তেখেতলোক বৌদ্ধ ধৰ্মত নাই? এই কথা তেখেতলোকে স্পষ্টভাৱে ক'ব পাৰিবনে? আৰু তেখেতলোকৰ ডেভেলপমেণ্ট নাই হোৱা বুলি তেখেতলোকে স্পষ্টভাৱে ক'ব পাৰিবনে? 342 আৰ্টিকুলৰ মতে যিধৰণে তেখেতলোকক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হৈছে সেইধৰণে 342 আৰ্টিকুলে জনজাতিকৰণৰ পৰা উলিয়াই দিয়াৰ প্ৰাৱধান দিছে। গতিকে এই কথাকেইটা আছে লোকুৰ কমিটিত জনজাতিকৰণৰ আওতাৰ পৰা আঁতৰাই দিয়া যিকেইটা প্ৰাৱধান দিছে, সেই প্ৰাৱধানকেইটা আজিৰ তাৰিখত কেইবাটাও জনজাতীয় মানুহৰ গাত খাটে। গতিকে সেইকেইজন ব্যক্তিয়ে নিজৰ কমিউনিটিৰ কথা ভাবক যে তেখেতলোকে কেতিয়া জনজাতি হেৰুৱাব। গতিকে আনক লৈ মাথা মাৰিব নালাগে, সৰ্বভাৰতীয় পৰ্যায়ত তেখেতলোকে মাথা মাৰিব নালাগে। তেখেতলোকে নিজেই কওক যে তেখেতলোকৰ ধৰ্ম পৰিৱৰ্তন হৈছেনে নাই, তেখেতলোকে আইচলেশ্যন কৰি আছেনে নাই, তেখেতলোকৰ যি হিষ্টৰিকেল বেকগ্ৰাউণ্ড সেইটো আছেনে নাই, আৰু তেখেতলোকৰ যি কালচাৰ সেই কালচাৰ পৰিৱৰ্তন আহিছেনে, সেই কথা বতৰাবিলাক তেখেতলোকে নিজে ভাবক। তাৰপিছত তেখেতলোকে চিচাৰৰ ঘৰত থাকি আনৰ গালে শিলগুটি মৰা কাৰ্যটো বাদ দিয়ক আৰু সামগ্ৰিকভাৱে অসমীয়া উন্নয়নৰ কথা ভাবক। যি সময়ত অবৈধ প্ৰব্ৰজনকাৰীয়ে আন্তঃৰাজ্যিক প্ৰব্ৰজিত ব্যক্তি আৰু বহিৰাজ্যৰ প্ৰব্ৰজিত ব্যক্তিয়ে যিদৰে অসমৰ থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰক ঘৰতে চেলেঞ্জ দিব পৰা হ'ল, সেই চেলেঞ্জৰ বিৰুদ্ধে তেখেতলোকে মাত নামাতে আৰু থলগিৰি খিলঞ্জীয়া জনতাৰ বিৰুদ্ধে তেখেতলোকে মাত পাতে। যেতিয়া এই জনজাতাই অসম আৰু অসমীয়াৰ স্বাৰ্থকে কাম কৰে তেতিয়া তেওঁলোকে উল্টা পুল্টা কথা ক'লে আহে।